নমস্কাৰ বন্ধুসকল, আমি শুনি আছিলোঁ যে নৰ্থ কোৰিয়া মানুহসকলে হাঁহিব নোৱাৰিব 11 দিনলৈকে আৰু জোৰে জোৰে কান্দিব নোৱাৰিব 11 দিনলৈকে। এই অদ্ভুত নিয়ম কিয় প্ৰয়োগ কৰা হৈছে নৰ্থ কোৰিয়াত আপোনালোকে জানেনে? যদি নাজানে এই ভিডিঅ'টি চাওক। নৰ্থ কোৰিয়াৰ ৰাষ্ট্ৰপ্ৰধান বা মুৰব্বী কিম জং ইউনৰ দেউতাকৰ নাম আছিল কিম জং ইল, অৰ্থাৎ কিম জং ইলৰ মৃত্যু হৈছিল 2011 চনতে। গতিকে সেইবাবে 2011 চনৰ পৰা এতিয়ালৈকে অৰ্থাৎ 2021 চনলৈকে তেওঁ দশম মৃত্যুৰ বাৰ্ষিকী। গতিকে এই দশম মৃত্যুৰ বাৰ্ষিকীত 11 দিন শোকসভা মনা হৈছে। এই 11 দিনৰ ভিতৰত কোনো মানুহে যদি জোৰে জোৰে হাঁহে অৰ্থাৎ জোৰে জোৰে কান্দে তেনে মানুহক শাস্তি বিহা হ'ব। গতিকে সেইবাবে কিম জং ইউনৰ দেউতাকৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কোনো মানুহে হহা নাই আৰু কন্দা নাই। আৰু এটা অদ্ভুত নিয়ম আছে, আপোনালোকে জানেনে? যদি আন পৰিয়ালৰ কোনো লোকৰ মৃত্যু হয় 11 দিনলৈকে কিন্তু তেখেতৰ মৃত্যু চিতা সৎকাৰ কৰিব নোৱাৰিব আৰু ঘৰত কান্দিবও নোৱাৰিব। আৰু যদি মদ খায় তেনেহ'লেও শাস্তি বিহা হ'ব। এই 11 দিনৰ ভিতৰত কোনো ধৰণৰ আনন্দমূলক কাম আপোনালোকে কৰিব নোৱাৰিব নৰ্থ কোৰিয়াত। গতিকে এনেকুৱা ধৰণৰ অদ্ভুত নিয়ম নৰ্থ কোৰিয়াত আছে। আমি ভাৰতত আছোঁ, আমি স্বাধীনতাত আছোঁ, আমাৰ যেতিয়াই যি মন যায় আমি কৰিব পাৰিছোঁ। গতিকে বসতি প্ৰধান অঞ্চল ভাৰতত অতিকৈ উত্তম বসবাসৰ বাবে। গতিকে ভিডিঅ'টো কেনে পালে? যদি ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনবোৰ পাই থাকিবলৈ।